নমস্কাৰ বন্ধুসকল, মই এতিয়া নতুন ভিডিঅ' এটা আপোনালোকলৈ মই এটা আগবঢ়াব বিচাৰিছোঁ। আমি চাহ খাওঁ, সেই চাহটো কেনেকৈ বনাওঁ, কেনেকৈ মেচিনৰ দ্বাৰাই কাটোঁ, কেনেকৈ ট্ৰাফত চাহপাত মেলোঁ, কেনেকৈ কি কৰোঁ, সেই পদ্ধতিৰে আপোনালোকক মই চাহটো কেনেকৈ বনায় সেই পদ্ধতিটো আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। আমাৰ ছাৰে পাত ঢালি আছে। আজি প্ৰথম দেই ফেক্টৰী ষ্টাৰ্টিং হৈছে। আজি মনটো বহুত হেপী। আজি কিবা কওক আপুনি। একদম বঢ়িয়া আজি যেন প্ৰথম ফেক্টৰী চলিছে, কেনেকুৱা লাগিছে মনটো? আৰু কোৱা মুনু কিবা? এইটো আমাৰ ভাইটি ভিতৰ ভাইটি। এইটো কি ধুনীয়া চাহপাত। এই আমাৰ গগৈদা, গগৈদা আজি ফেক্টৰী প্ৰথম চলিছে, আপুনি কিবা এটা কওকচোন। এইফালে চাওক। ভাল লাগিছে আজি সকলো ভালবাস কৰিছে, মানে চলাই ভাল লাগিছে। বিৰাট ভাল লাগিছে, ভাল লাগিছে। আজি কিমান দিনৰ মূৰত ফেক্টৰীটো চলিছে? আজি আপোনাৰ আজি কেনে থাকে পুৰা 2 মাহ মানৰ পিছত চলিছে। হয়, চলি আজি কামখিনি কৰিয়ে ভাল লাগিছে। কৰি ভাল। এই চাহপাতটো এতিয়া এফালৰ পৰা আহিছে ন, সেইফালৰ পৰা এতিয়া কেইফালে যাব? আপোনাৰ ধৰি লওক ইয়াৰ পৰা গৈ পিনত উঠিব, পিনৰ পৰা আকৌ শ্বটিং হ'ব, শ্বটিঙৰ পৰা গৈ কোৱালিটি মাল ওলাব। BP, SM, BOP, এনেকে 6টামান কোৱালিটি ওলাব। এতিয়া আপোনালোকৰ এইটো এতিয়া বন্ধ হৈ আছে, কেলে
পাত কমটিকে আহিছে কাৰণে হয়। এটা আইটেমত চলাই থকা হৈছে দেই আপোনাৰ ঘৰ ক'ত আছিলে মোৰ ঘৰ আচলতে সৰু কথা মই থাকো মাটি হয় হয় আপোনাৰ ঘৰ আছিলে সৰু কথা মই আজি ইয়াত কাম কৰা 14 বছৰ পাৰ হৈ গ'ল 14 বছৰ PF কাটিছে নে বাৰু চব কাটিছে ভাল লাগিল ঠিক আছে হ'ব